গুড মৰ্নিং সকলোকে। জীৱনত কষ্ট কৰিব পাৰিলেহে সফলতা পোৱা যায় আৰু সেইমতে ময়ো বহুত কষ্ট কৰি আজি এই সফলতাত থিয় হৈছোঁ। কিন্তু সফলতা অকল কষ্ট কৰিয়ে যে সফলতা পাব পাৰি তেনেকুৱা নহয়। তাৰ বাবে বহুত এটা প্ৰয়োজন হ'ল আপোনাৰ ধৈৰ্য, আৰু যিটো নেকি আজিকালি আমি ধৈৰ্য ধৰাৰ যিটো ধৈৰ্য ধৰিব পাৰোঁ না, সেই ধৈৰ্য ধৰাৰ ক্ষমতাটো আজিকালি আমাৰ লাহে লাহে নাইকিয়া হৈ গৈছে। কিন্তু মই এটা ছিষ্টেম কি কৰোঁ গম পাই, যদি মোৰ কিবা ক্ষেত্ৰত খং উঠে বা মই অধৈৰ্যশীল হৈ যাওঁ, মই সদায় মোৰ নিজৰ মাথাটোক ব্ৰেইনটোকে কওঁ যে কি হৈছে, আৰু মনে মনে ব্ৰেইনটোতে এটা থাপৰ মৰাৰ আগতে মনতে ভাবি লওঁ যে এটা থাপৰ এটা মই ব্ৰেইনটোত মাৰিছোঁ, ব্ৰেইনটো মাৰি কওঁ যে কি কৰিবলৈ গৈ আছোঁ, ধৈৰ্য ধৰ। গতিকে আপুনিও এই ফৰ্মুলাটো কৰি চাব। সঁচাকৈ জীৱনত ধৈৰ্যটো এটা বহুত ডাঙৰ বস্তু, আৰু ধৈৰ্য যিকোনো কথাত ধৈৰ্য ধৰিবলৈ শিকক আৰু ধৈৰ্য ধৰি কাম কৰি থাকক। দেখিব সফলতা আপোনাৰ আগত।